হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ মিছা মাছ আৰু বিলাহী ভাজি। প্ৰথমে মই কেৰাহীখন গৰম হ'বলৈ দিছিলোঁ। কেৰাহীখন গৰম হোৱাত মই আন্দাজমতে তেল অলপ দি লৈছোঁ। আৰু এতিয়া মই মিছা মাছখিনিত অলপ হালধি নিমখ লগাই ফ্ৰাই কৰি ল'ম। অলপ দেৰি মই মিছা মাছকেইটা ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া দিছোঁ মই কাটি লোৱা পিঁয়াজ আৰু জলকীয়াকেইটা। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজি ল'লোঁ আৰু এতিয়া মই দিছোঁ কাটি লোৱা বিলাহীখিনি। এতিয়া মই বিলাহীখিনি সিজিবলৈ অলপ নিমখ দি দিম, কাৰণ মই ফ্ৰাই কৰাৰ সময়ত অলপ নিমখ আৰু হালধি লগাইছিলোঁ। সেইবাবে অলপ আন্দাজমতে মই নিমখ আৰু হালধি দি দিম। এতিয়া মই দিছোঁ আধা চামুচ জিৰা পাউডাৰ আৰু আধা চামুচ ধনিয়া পাউডাৰ। এতিয়া মই গেছটো কমাই ঢাকনি মাৰি 5 মিনিটৰ কাৰণে বিলাহীটো সিজিবলৈ দিম।
এতিয়া মই সৰু সৰুকৈ কাটি লোৱা নহৰুখিনি দি দিম আৰু 5 মিনিটৰ কাৰণে সিজিবলৈ দিম। এয়া আমাৰ বিলাহী আৰু মিছা মাছৰ তৰকাৰীখন হৈ গ'ল।